Good morning, guys. আজি বহুত দিনৰ মূৰত আপোনালোকৰ আগত দেখা দিছোঁ। এয়া নতুন গৃহ প্ৰৱেশ হৈছে আজি। ডাঙৰ বেটাটো অৰুণাচলত চিফ্ট হৈছে। এই দুৱাৰখনত আপোনাৰ নীতি নিয়ম অনুসৰি এই দক্ষিণ দিশত দুৱাৰ কৰাৰ কাৰণে এই ব্লু কালাৰ ৰং দিছোঁ, তিনিটা আঁচ দিবলৈ ক'লে। এইফালে এইটো ওম দিছোঁ, এয়া ওম। আজি গৃহৰ প্ৰৱেশ আৰম্ভ কৰিছোঁ। যোৱাকালি আমি আহি পালোঁ। আজি সেয়ে ঘৰখন চলিবলৈ হ'লে আমি বস্তু শাস্ত্ৰৰ মতেও নীতি নিয়ম মানিব লাগিব, তেতিয়াহ'লে এখন ঘৰ উন্নতি দিশত আগবাঢ়ে। সেয়ে এয়া পূব দিশত আজি এই লক্ষী দেৱী, এইফালে নাৰায়ণ, শ্ৰীকৃষ্ণ আৰু ৰাধা, গণপতি। ঘৰ এখন লৈছোঁ এতিয়া নীতি নিয়ম মাজত চলিব লাগিব, সেইকাৰণে এয়া পূজা কৰিবৰ কাৰণে স্থান ঠিক কৰি দিছোঁ। সেইখিনি বিয়ৈ আৰু মোৰ হাজবেণ্ডে কৰি দিলে। আৰু কোন কোন আহিছে আপোনালোকক কৈ আছে। মোৰ হাজবেণ্ড, বিয়ৈ আহিছে, বোৱাৰী আৰু নাতি পৰা আহিছে। এতিয়া ইয়াৰ আগতে মই ঘৰটো আমাৰ বেছি ডাঙৰ নহয়, তথাপিও খুব মানে পচন্দ হৈছে ঘৰটো। আমি আছোঁ এতিয়া অৰুণাচল প্ৰদেশত। ইয়াতে চিফ্ট হৈছে ল'ৰা আৰু বোৱাৰী, গতিকে ৰুমবোৰ দেখুৱাই আছোঁ আপোনালোকক। এয়া আমাৰ টিকলিজনী আহিছে আজি। এইটো টিকলিজনী আমাৰ এতিয়া টিকলিজনী থাকিব এমাহমান। অহা বছৰ টিকলিজনী অহা বছৰ পৰাই থাকিব। আছে এয়া বেডৰুম, ইফালে আছে আপোনাৰ এয়া বেলকনি, আৰু সুন্দৰকৈ এই বেলকনিৰ পৰা পাহাৰৰ সম্পূৰ্ণ টাউনৰ দৃশ্য চাব পাৰিব, উপভোগ কৰিব পাৰিব। সূৰ্যৰ পোহৰ এই পূব দিশত ওলায়, এই দিশৰ পৰা ওলাই সম্পূৰ্ণ পোহৰ বেলকনিৰ পৰা পোহৰখিনি আহি থাকে, খুব ভাল লাগিছে। এইফালে কিটচেন, এয়া বোৱাৰী চাহ বনোৱাত লাগিছে। তাই গধূলিহে কৰিব প্ৰাৰ্থনা, এতিয়া বেলেগ চুট পিন্ধি লৈছে ন, মেখেলা চাদৰ অনা নাই বুলি কৈছে, গতিকে গধূলিয়ে প্ৰাৰ্থনা কৰিব। এইফালে আমাৰ নেইনা, আমাৰ নেইনা সুন্দৰী। এইটো হৈছে আপোনাৰ বেডৰুম, চিজিল হৈ আছে, এইটো চিজিল লগাব লাগিব। আৰু বস্তু কিছুমান সোমাব আছে, কালি যিমানখিনি পাৰিলোঁ। বাথৰুম কিন্তু যথেষ্ট ডাঙৰ, আহল বহল, ভালে লাগিছে। লগতে টয়লেট দি দিছে, বাথৰুমৰ লগতে এটেচ। এইফালে ওলাবলৈ এইখন এই কিটচেনৰ পৰা ওলাই আহি আপোনাৰ বাহিৰৰ ওলাই এইফালে আৰু এটা কাম কৰিছে, এই আপোনাৰ বেলকনিত চিলিঙৰ ব্যৱস্থা নাই, গতিকে আজিয়ে ল'ৰাজনী দুষ্ট, বেলকনিত আমি এই চিলিং ব্যৱস্থাটো কৰিছোঁ। এইফালে মোৰ হাজবেণ্ড আৰু বিয়ৈ মাতি দি আছে, বোলে চাওকচোন পুৰা কাম লগাইছে, গালি খাই আছে। এইফালে আছে আপোনাৰ এইটো আপোনাৰ উঠিব লাগিছে, এইফালে আহি আপোনাৰ ওপৰলৈ উঠিব লাগে, এয়া ৰাস্তা এইটো তেনেকৈ। এইটো ফাৰ্ষ্ট, এইটো থাৰ্ড ফ্ল'ৰটো আপোনাৰ বেলেগ। এইফালে আমাৰ এজনী এয়া বাচন ধোৱাত লাগি গৈছে, ইয়াৰ অভ্যাসটো সেইটোৱে, বাচন পাতি ধুই ভাল পায়। আমাৰ এতিয়া কাম কৰা ছোৱালী নালাগে, সেইজনীয়ে কৰিব চব। তুমি কি কৈছা, কি কৰিছা?
ৰন্ধন গেছ ছাপ্লাই দিয়ে। আজি 2 মাহ আছে ইয়াত অহা, গতিকে ইয়াত পাৰ্মানেণ্টে থাকিব যেতিয়া আৰু লৈ ল'লোঁ। ময়ো মাজে সময়ে থাকিমগৈ। আপোনালোকৰ আগত বহুত দিন ওলোৱা নাছিলোঁ, কামবোৰ নাছিলে। লগতে আপোনালোকে জানে স্কুলৰ প্ৰব্লেম কথা, বিভিন্ন দায়িত্বৰ মাজত থাকিব লগা হয়, সময় নাপাওঁ ভিডিঅ' কৰিবলৈ। আৰু বিশেষকৈ মোৰ স্বাস্থ্যটো একেবাৰে বেয়া, সেয়ে ভাবিছোঁ লাহেকৈ ভিডিঅ'ৰ পৰা আঁতৰি যাম, যদি সময় পাই কৰিম, যদি ভিডিঅ' সামৰিম বুলি ভাবিছোঁ। আশীৰ্বাদ দিব, মৰম কৰিব। ল'ৰা বোৱাৰীহাল ইয়াতে ভালদৰে ৰিচিভ কৰক। ভগৱানেও পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে সকলো মোৰ বন্ধু হ'ব, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক, জীৱন নিৰ্বাহ কৰিবলৈ যেন পৰিয়াললৈ সুখে শান্তিয়ে থাকিব পাৰে, তাকে